हेलो एवरीवन আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ কি খবৰ আপোনালোকৰ আশা কৰো ভালে আছে আমিও ভালে আছো আজি আমি আহিলো আমাৰ কয়াকুছি বজাৰত চলি থকা অষ্টম বাৰ্ষিক কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা চাবলে তো আজি হৈছে দ্বিতীয় দিনা 7 দিনীয়া মেলা আমাৰ আমি এতিয়া লাহে লাহে গেটৰ ভিতৰত সোমাম মোৰ লগত আছে দাদা বৌ ভাইটি আমাৰ ৰিয়াশ আৰু লগতে নানিকো লৈ আহিছো আমাৰ লগত নানি আহিব খোজা নাছিল কিন্তু মই আৰু বৌ দুজনে মানে জোৰ কৰি লৈ আহিলো নানি আমাৰ নানি আগতে কেতিয়াও এনেকুৱা মেলা চেলাত যাই পোৱা নাই সেই কাৰণে লৈ আহিলো কিন্তু এটা নানিক দেখা পাই কেনে মেলাত বহুতে কি জানি ক'ব পাৰে যে এনেকুৱা বুঢ়া বয়সতো মেলা চাব লাগে নেকি কিন্তু আমাৰ নানি ইমানো বুঢ়া হোৱা নাই আল্লাহ আমাৰ নানিৰ হাত ভৰি এতিয়াও ঠিকই ৰাখিছে নিজে চলাফুৰা কৰিব পাৰে আৰু এটা কথা কওঁ মই ধৰক মানুহ যিমানেই বয়স নহওক কিয় কিন্তু মানুহৰ মনটো একেই থাকে মনটো মানে কেতিয়াও বুঢ়া নহয় তো হেয়ে আমি এই পৃথিৱীত যিকেদিন আছো মনে বিচৰা ধৰণে এনজয় কৰিব লাগে মুঠতে আল্লাহৰ ওপৰত বিশ্বাস ৰাখি মানে মনে বিচৰা প্ৰতিটো কামে কৰিব লাগে এনজয় কৰিব লাগে ফুৰ্তি কৰিব লাগে তাৰে পাছত ভিতৰত সোমাই মামা ভাগিন দুয়োজনকে প্ৰথমে ট্ৰেইনত অলপমান ঘুৰিব দিলো এইফালে ফুৰা হোৱাৰ পাছত আমি আকৌ ষ্টেজৰ এইফালে অলপমান আহিলো ফটো উঠো বুলি ভাবি আৰু আজি যেহেতু দ্বিতীয় দিন এই দ্বিতীয় দিনাও মানে ভালে সংখ্যক মানুহৰে ভিৰ দেখিবলৈ পাইছো বহুত মানুহে হৈছে ফটো উঠিবলৈ অলপমান ইফালে আহিছিলো কিন্তু চাওক কেনেকুৱা ভিৰ হৈ আছে মানুহ একদম হেনেকে বাবু আৰু মই মানুহৰ ভিৰৰ মাজে দিয়ে মানে অলপমান সোমাই যায় 2-3টা মান ফটো ললো লৈ কেনে আকৌ মেলাৰ ভিতৰত সোমাই আহিলো আৰু এপাক দিও বুলি আহিয়ে হেই বিস্কুটৰ নিচিনা ধোৱা ওলাই যে এই মানে বহুত টেষ্ট কৰি আছে আমিও টেষ্ট কৰিলো লগত এই চাওক মুখত দিয়াৰ লগে লগে নাকেদি মুখেদি ধোৱা ওলাই হেই আৰু একো নাই হোৱাত এই বস্তুটো টেষ্ট নকৰা কোনো নাই কি জানি মানে জুনে জুনে মেলাত আহিছে এবাৰ হলেও মানে ইয়াৰ সোৱাদ লৈ চাইছে আপোনালোকেও চাইছে কি জানি আৰু লগতে দাদাৰ ফ্ৰেন্ড কেইজনমানো আহিছে দুজন আৰু আমাৰ বুলবুল ভাইটি এওঁলোকেও চাই আছে কেনেকুৱা লাগে বস্তুটো ময়ো অলপমান চালো সোৱাদ লৈ আৰু আমাৰ ইয়াশকো অলপমান দিলো খাইছা বাবা কেনেকুৱা লাগে হিও অলপ চালে তাৰ পাছত আকৌ দাদা আৰু বৌ এজনীক লগ পালো লগ পাই কেনে আমি আটাই কেজনে ৰেষ্টুৰেন্ট এখনত সোমালো কিবা খাও বুলি কিন্তু আমি মাকপুতেকে নাখালো এওঁলোকে খাই আছে মই এনেও বাহিৰত ওলালে মানে একো খাব মন নাযায় আৰু ভাল নাপাওঁ বাহিৰত খোৱা লোৱা হোৱাৰ পাছত ঈশানৰ কাৰণে ভাবিলো টুপি এটা লৈ যাওঁ টুপি চুপি নিয়াৰ পাছত ভাবিলো এতিয়া বহুত ৰাতিয়ে হৈছে 10টা বাজে এতিয়া ঘৰলৈ যাওঁ ঠাণ্ডাও লাগি আছে নিয়ৰ পৰি আছে কিন্তু এই চাওক আমাৰ বৰ কাণ্ড আপোনালোকে হাঁহিব এই বয়সতো আপোনাৰ হেই লাগে সৰু বাচ্চাৰ নিচিনা খেলা বস্তু লাগে ষ্টিলৰ কাঁহী বাটি এই বাচন বৰ্তন মইতো বৰ এনেকুৱা কাণ্ড দেখা পাই কেনে পুৰা হাঁহি আছো নানিটো পিছফালৰ পৰা একদম পুৰা গালি পাৰি আছে যে তই আৰু এই বয়সতো হেৰি লাগে খেলা বস্তু লাগে ঘৰত ইমান বাচন বৰ্তন থকাৰ পাছত কিন্তু মই এটা বস্তু লক্ষ্য কৰি মোৰ নিজৰে বহুত বহুত ভাল লাগিল মানে আমাৰ বৌ মানে কেনেকুৱা লাকি আৰু দেই যে দাদাৰ নিচিনা এনেকুৱা এগৰাকী হাজবেণ্ড পাইছে চাওক কি ধুনীয়াকে দাদাইও বহি লৈছে বহি কেনে মানে চাই চিটি দি আছে কোনটো ভাল হ'ব বেয়া হ'ব ইয়াৰ আগতো দাদাই ৰাখৰ পৰা বৰ কাৰণে এইবোৰ খেলা বস্তুয়ে আৰু এক সেট মান আনি দিছে ঘৰত আছে তো চাওক সিহঁত দুটাৰ মাজত কিমান মৰম ভাল পোৱা না তাই এনেকুৱাই হ'ব লাগে ওলাই আহোতে এক ঠাইত বহুত মানুহৰ ভিৰ দেখা পাই কেনে আগবাঢ়ি গলো আগবাঢ়ি যাই চাও যে আপোনাৰ হেই মধুৰি আমৰ লগত মছলা চছলা মানে মিক্স কৰি হেই কৰি আছে
পাছত আমিও অলপমান টেষ্ট কৰি চালোঁ, ভালেই লাগিল। তাৰ পাছত একদম লাষ্টত আপোনাৰ চাহ একাপ খাই গুচি আহিলোঁ। মই ভাবিছিলোঁ অলপমান বেলেগ টাইপৰ চাহ কিজানি হ'ব, কিন্তু নাই, একো বেলেগ নাই, নৰ্মেলে হয় আপোনাৰ লাল চাহ। তো সেই অলপ জুতি লৈ আমি গুচি আহিলোঁ। তো আমি এতিয়া ঘৰলৈ যাই থাকোঁ, ৰাতিও বহুত হৈছে। আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাব কমেণ্ট কৰি। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম, বাই বাই।